নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ইউটিউব চেনেল প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে বহুতৰে ভাবি আছে যে আপোনালোকে মুখ্যমন্ত্ৰী যিটো আপোনাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত যদি আপোনালোকে এপ্লাই কৰিছিলে সেই পইচাটো আপোনালোকে কেতিয়া পাব, সকলোৰে ডাউট হৈ আছিলে। গতিকে সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে ঘোষণা কৰিছে যে এই পইচাটো আপোনালোকক ছেপ্টেম্বৰ মাহত দিয়া হ'ব আৰু এই ছেপ্টেম্বৰ মাহত দিয়া হোৱাৰ পিছত আপোনালোকক ছেপ্টেম্বৰ মাহত 1 লাখ টকাহে আপোনালোকক প্ৰথম কিস্তিত দিয়া হ'ব। তাৰে পিছত যেতিয়া আপোনালোকে প্ৰথম কিস্তিটো পাব তাৰে কেইমাহমান পিছতে আপোনাক ছেকেণ্ড কিস্তিটো প্ৰদান কৰা হ'ব। আৰু এই আঁচনিটোৰ অধীনত মিনিমাম 30,000 যুৱক যুৱতীক সাঙুৰি লোৱা হৈছে। 30,000 যুৱক যুৱতীক এই পইচাটো ছেপ্টেম্বৰ মাহৰ শেষৰ পিনে আপোনালোকক আনুষ্ঠানিকভাৱে পইচাটো দিব। যিবিলাক ছোৱালীয়ে মেট্ৰিক পাছ কৰিছে সেইসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 10,000 টকাকৈ দিব আৰু যিবিলাকে হাই ছেকেণ্ডেৰী পাছ কৰিছে সেইসকলক 12,500 টকাকৈ দিয়াৰ কথা আছিলে। গতিকে সেই পইচাটো আপোনালোকক 15 আগষ্টৰ ভিতৰত আপোনালোকক দিব আনুষ্ঠানিকভাৱে। আৰু সেই যিটো আপোনালোকৰ একেবাৰে দিয়াৰ কথা আছিলে 10,000টো আৰু 12,500 টকাটো হয়তো আপোনালোকক মাহত 1,000কৈও দিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ আগতে কৈছে যে যদি একেবাৰে পইচাটো দিয়া হয় তেনেহ'লে সেই পইচাটো শিক্ষাৰ কামত ইউজ নহ'বও পাৰে। গতিকে আপোনালোকক মাহত 1,000 টকাকৈ দি কিনে হ'লেও এতিয়া শিক্ষাৰ কামত সেই পইচাটো আহিব। গতিকে সেইকাৰণে আপোনালোকক 1,000 টকাকৈ মাহত পইচাটো দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।